নমস্কাৰ সকলোকে ৰাস্তা কাছামলৈ স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুদিনৰ বিৰতিৰ পিছত এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক বনাই যে সহায় কৰিব বুলি আশা থাকিল। চাওক, আমি আজি বিষয়বস্তুটো হৈছে ইলেক্ট্ৰিকেল যি ৱায়াৰ থাকে, আমি ঘৰত ৱাৰিঙত ব্যৱহাৰ কৰোঁ, ইলেক্ট্ৰিকেল কাৰেণ্টৰ ৱাৰিঙত ব্যৱহাৰ কৰোঁ। সেই ৱাৰিঙত ব্যৱহাৰ কৰা ৱায়াৰৰ যি কপাৰ ৱায়াৰ হওক বা এলুমিনিয়াম ৱায়াৰ হওক বা আইৰণ ৱায়াৰ, তাৰ ডিফাৰেঞ্চ কি বা এই ৱাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কপাৰ ৱাৰ ব্যৱহাৰ কৰিলে কি লাভ হয়, আইৰণ ৱাৰ ব্যৱহাৰ কৰিলে কি লোকচান হয় বা এলুমিনিয়াম ৱাৰ ব্যৱহাৰ কৰিলে কি লোকচান হয়, তাৰ বিষয়ে আমি কথা পাতিম। চব আপোনাক প্ৰথমতে এটা কথা মই জনাই ল'ব লাগিব যে ইলেক্ট্ৰিকেল যি কাৰেণ্ট পৰিবাহৰ ক্ষেত্ৰত এটা বস্তু ৰেজিষ্টেণ্ট, ৰোধক, এই ৰোধকটো এটা গুৰুত্বপূৰ্ণ বস্তু, যাক আমাৰ অসমীয়াত আমি ৰোধক বুলি কওঁ বা ইংৰাজীত আমি ৰেজিষ্টেণ্ট বুলি আমি তাক কওঁ। এই ৰেজিষ্টেণ্ট যি শব্দ, সেই ৰেজিষ্টেণ্টটো কাৰেণ্ট পৰিবাহ হওঁতেন ৱাৰৰ মাজত যি পৰিবাহী তাৰৰ মাজত যি সৃষ্টি হোৱা বাধা, সেই বাধাটোক আচলতে আমি ৰেজিষ্টেণ্ট বুলি কওঁ বা ৰোধক বুলি কওঁ। সেই কপাৰৰ ক্ষেত্ৰত সেই ৰোধক ক্ষমতাটো কম থাকে আৰু এলুমিনিয়াম হওক, আইৰণ হওক, বিভিন্ন ধৰণৰ মেটেলছৰ ৱাৰৰ ক্ষেত্ৰত কিন্তু এই ৰোধক ক্ষমতাটো বেছি থাকে। সেইবাবে কি হয়, কাৰেণ্ট পৰিবাহ হওঁতে অলপ অসুবিধা হয়। আৰু সেইকাৰণে কৈছোঁ, কপাৰ ৱাৰ ব্যৱহাৰ কৰিলে আমাৰ লাভ হয় বা আইৰণ ৱাৰ ব্যৱহাৰ কৰিলে আমাৰ লোকচান হয়, আৰু এলুমিনিয়াম ৱাৰ ব্যৱহাৰ কৰিলেও আমাৰ কিছু পৰিমাণে লোকচান হয়। কাৰণ আমি ঘৰত যি ইলেক্ট্ৰনিক্সৰ যি আমাৰ সামগ্ৰী থাকে, ধৰি লওক আপোনাৰ ফ্ৰিজেই হওক বা টিভিয়ে হওক বা বিভিন্ন ধৰণৰ ফেনেই হওক, আপোনাৰ যি পৰিমাণৰ আচলতে কাৰেণ্ট এটা টিভি চলিবলৈ লাগে, ধৰা হওক আপোনাৰ টিভিটো চলিবলৈ 220 ভল্টেজ আপোনাৰ কাৰেণ্ট লাগে। যদি আপুনি এলুমিনিয়াম ৱাৰ ব্যৱহাৰ কৰিছে, সেই এলুমিনিয়াম ৱাৰেদি কাৰেণ্ট আপোনাৰ আহোঁতে যি ৰোধক ক্ষমতা বেছি থকাৰ কাৰণে আপোনাৰ টিভিটো আচলতে পাৰফেক্টলি কাৰেণ্টটো নাপাব পাৰে। তেতিয়া আপোনাৰ টিভিটোত থকা যি চাৰ্কিট থাকে, যি কম্পনেণ্ট থাকে চাৰ্কিটত, সেই কম্পনেণ্টবিলাক লাহে লাহে বেয়া হ'বলৈ ধৰে বা বেয়া হোৱাৰ যিটো আচলতে পাৰ্চেণ্টেজ, সেইটো বাঢ়ি যায়। যদি আমি কপাৰ ৱাৰ ব্যৱহাৰ কৰোঁ ভাল ব্ৰেণ্ডৰ, তেতিয়াহ'লে আমাৰ এই কাৰেণ্ট পৰিবাহ হোৱাৰ ক্ষেত্ৰত যিটো ৰেজিষ্টেণ্ট, সেই ৰেজিষ্টেণ্টটো বেছি নাথাকে বা কম থাকে। সেইবাবে সেই পাৰফেক্টলি কাৰেণ্টটো পায় বা আপোনাৰ ঘৰত থকা টিভিটো বা ফ্ৰিজটোৱে পাৰফেক্টলি কাৰেণ্টটো পাবলৈ সক্ষম হয়। সেইবাবে সেই টিভিটো বা ফ্ৰিজটোৰ ভিতৰত থকা চাৰ্কিটৰ কম্পনেণ্টবিলাক আচলতে বেয়া হ'বলৈ বেছি দিন সময় লাগে বা আপোনাৰ ম্যাদটো বাঢ়ি যায়। সেইবাবে কপাৰ ৱাৰ ব্যৱহাৰ কৰিব লাগে। ভিডিঅ'টো সম্পূৰ্ণ আপোনাক বুজাই দিবলৈ হ'লে বেছি দীঘলীয়া হৈ যাব। আচলতে ৰেজিষ্টেণ্টে কেনেদৰে আচলতে কাম কৰে, কেনেকৈ প্ৰত্যেকটো মেটেলছৰ নিজৰ নিজৰ এটা ৰেজিষ্টেণ্ট থাকে বা ৰোধক ক্ষমতা থাকে, সেইবিলাক আচলতে ক'বলৈ গ'লে বেছি ভিডিঅ'টো দীঘলীয়া হ'ব। আপোনাক মই এইটোৱে জনাব বিচাৰিছোঁ যে আমি সাধাৰণতে যিমান সম্ভৱ, আমি যিমান পাৰোঁ, আমি কপাৰ ৱাৰ বা ভাল ৰেজিষ্টেণ্টৰ ৱাৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। সাধাৰণতে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, আমি নিজে জানো। যিকোনো ক্ষেত্ৰতে আমি সদায় কম এটা বাজেট বা আমি এটা ইকনমিকেলি আমি যিকোনো ক্ষেত্ৰত আমি চলিবলৈ যত্ন কৰোঁ, কিন্তু ইকনমিকেলি চলিবলৈ যত্ন কৰোঁতে ইলেক্ট্ৰিকেলৰ কাৰেণ্টৰ ক্ষেত্ৰত যদি আমি 2-3 হাজাৰ বা 4 হাজাৰ টকাৰ কাৰণে কপাৰ ৱাৰ নানি আমি এলুমিনিয়াম ৱাৰ বা আইৰণ ৱাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতে আপোনাৰ টিভিটো বেয়া হ'ব বা আপোনাৰ ফ্ৰিজটো বেয়া হ'ব। তেতিয়া আমাৰ কিন্তু কেৰেলাতকৈ গুটি বেছি দীঘল হ'ব। সেইবাবে প্ৰথমতে যেতিয়া আপুনি লগায়, তেতিয়া কপাৰ ৱাৰ ব্যৱহাৰ কৰক, ভাল ব্ৰেণ্ডৰ ব্যৱহাৰ কৰক বা ভাল ৰেজিষ্টেণ্টৰ ৱাৰ ব্যৱহাৰ কৰক। তেতিয়া আপোনাৰ ঘৰত থকা ইলেক্ট্ৰনিক্সৰ যিবিলাক ডিভাইচ থাকে, সেইবিলাক আচলতে ভাল হৈ থাকিব। আপোনাৰ ভৱিষ্যতে আপোনাৰ যি বেয়া হোৱাৰ পাৰ্চেণ্টেজ, সেইটো কমি যাব। আপোনাৰ পইচা খৰচৰ পৰা আপুনি বাচি থাকিব পাৰিব। আজি ইনফৰ্মেশ্যনখিনি ইমানেই আছিল। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।